সমাধানৰ যি এক জ্বলন্ত সমস্যা তাৰ প্ৰতিফলিত কৰাৰ বিপৰীতে তেওঁলোকে এটা শিশুক লৈ সমস্ত উত্তৰ গুৱাহাটীবাসী ৰাইজক আবদ্ধ কৰাৰ এক প্ৰয়াস ৰচনা কৰিলে। এক কূট কৌশল তেওঁলোকৰ। ইয়াৰ আগতেও শংকৰদেৱ শিশু নিকেতনক তেওঁলোকে বদনাম কৰাৰ এক প্ৰয়াস কৰিছিল। এইবাৰ কমল কৃষ্ণৰ জৰিয়তে আমাৰ যি মূল সমস্যা আছিল, আমাৰ জাহাজৰ সমস্যা, আমাৰ সমস্যা আছিল যিবোৰ দুৰ্যোগৰ সময়ত যিসকল নিখোজ হৈ আছে সেইসকলক উদ্ধাৰ কৰা। আজি প্ৰশাসন ব্যৰ্থ হৈছে, কিন্তু প্ৰশাসনৰ এই ব্যৰ্থতা থকাৰ ক্ষেত্ৰত এই চেনেলটোৱে সুবিধা দিছে আৰু তেওঁলোকে এক উত্তৰ গুৱাহাটীত কমল কৃষ্ণই পাৰ হ'ব পাৰিছিল নোৱাৰিছিল এইবোৰ বিষয়ৰ ওপৰত এক বিতৰ্কৰ সূচনা কৰিলে। কিন্তু এজন সাঁতোৰবিদ বা নিজে ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰা বা শুৱালকুছিলৈ সাঁতুৰি গৈছিলোঁ ছেক্টৰ 1ৰ পৰা আমি। ইয়াৰ আগতে শদিয়াৰ পৰা ধুবুৰীলৈ আমি ভূৰ অভিযান কৰিছিলোঁ। গতিকে আমি জানো নদীৰ গতিবিধি আমি বিশ্লেষণ কৰিছিলোঁ। আৰু যিটো আৰ পৰ্বতৰ কাষত সোঁত আছে তাৰ আণ্ডাৰ কাৰেণ্ট অতি প্ৰবল। তাত আপোনালোকে দেখিছে কিছুদিন আগতে আৰ্মীয়ে আহি 50 কেজি ওজনৰ লংঘৰ পেলাইছিল। সেই লংঘৰ 40-25 ফুট দূৰলৈ ঠেলি পঠাইছিল। আৰু সেই অৱস্থাত এটা শিশুৱে 11 বছৰীয়া শিশুৱে 3-4জনকৈ মানুহ তাতে উদ্ধাৰ কৰিব সক্ষম হোৱা বাতৰি পৰিৱেশন কৰিলে। আৰু সেই বাতৰি গুকুত মিছাই হ'ব লাগিব, কাৰণ কমল কিশোৰে হয়তো নিজক বচাব পাৰিব। তেওঁ যি প্ৰশিক্ষণ লৈ আছে অতি চালুকীয়া, একদম প্ৰথম পৰ্যায়ত আছে। ব্ৰহ্মপুত্ৰৰ এটা কোণত তেওঁ হয়তো সাঁতুৰিব পাৰিব, কিন্তু তেওঁ ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হোৱাৰ সক্ষমতা এতিয়াও অহা নাই। গতিকে সেনেকুৱা এটা পৰ্যায়ত সেনেকুৱা এটা শিশুৱে সেনেকুৱা এটা সোঁতত কেতিয়াও সম্ভৱ নহয়।